নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰো আপোনালোকৰ ভাল আৰু আপোনালোকৰ আশীৰ্বাদতে মোৰো ভাল গতিকে বন্ধুসকল বেছিকে আবল তাবল বলকি নাথাকি আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ' লৈ আৰু আপোনালোকে চাই আছে মোৰ আটাইতকৈ সৰু চেনেল মিষ্টাৰ দা বন্ধুসকল আজি আমি আকৌ কথা পাতি বৰ্তমান সময়ত আমাৰ মাজৰ পৰা হেৰুৱাই যোৱা টিকটক মানে টাকি এপটোৰ ওপৰত গতিকে বন্ধুসকল বেছি সময় পলম নকৰি বলকচোন আৰম্ভ কৰো আমাৰ আজিৰ ভিডিঅ' বন্ধুসকল ইতিমধ্যে আমাৰ মাজৰ পৰা টিকটক এপটো হেৰাই গৈছে মানে অলৰেডি ইণ্ডিয়াত বেণ্ড হৈ গৈছে কিন্তু টিকটকত যিসকলে হিজিৰামি কৰি আছিলে বিশেষকৈ আমাৰ অসমৰ কেইজনমান হিজিৰামি কৰি আছিলে টিকটকত গৈ সেই কেইজন হিজিৰাই এতিয়া তেওঁলোকে কান্দি আছে যে টিকটকটো কিয় বেণ্ড হ'ল টিকটকত আমি ইমানবোৰ ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ' এতিয়া কেনেকৈ আৰু বহুতে কান্দি আছে বহুতে হয়তো ভাতো খোৱা নাই কেইজনমান ব্যক্তি আছে তেওঁলোকে ঘৰত বহুত কান্দি আছে আৰু ভাত পানী সকলোৱে দিছে কাৰণ তেওঁলোকক টিকটক লাগে টিকটক নহ'লে বোলে তেওঁলোকে জীয়াই থাকিব নোৱাৰে ইমান ভিডিঅ' বনাইছিলোঁ আকৌ চব দিদি ফেসবুক আছে হোয়াটসঅ্যাপ আছে টিকটক ডিলিট করে ইমান কালি ভিডিও তই কি গম পাবি ইমান এনেকৈ বনাইছিলে ভিডিঅ' ডিলিট কর ফটোৱা কথা নহয় না মা 856টা ভিডিঅ' বনাওঁতে কেনেকুৱা কষ্ট হৈছিলে মইহে গম পাওঁ কান্দি থাকিলে তই পাই যাবি নি ভিডিঅ'খিনি পাই যাবি নে বন্ধুসকল এই দুটাই হৈছে সেইকেইটা ভিডিঅ' যিকেইটা ভিডিঅ'ৰ কথা মই আপোনালোকক ইমান টাইম ধৰি বলকি আছিলোঁ বন্ধুসকল ইয়াত আকৌ এজনে বোলে ইমান কষ্ট কৰি ভিডিঅ'বোৰ বনাইছে এতিয়া সেই ভিডিঅ'বোৰ কি হ'ব মইহে জানিছিলোঁ যে ইমানবোৰ ভিডিঅ' কেনেকৈ বনাইছিলোঁ আৰু তাৰে এজনে আকৌ কৈছে যে হোৱাটছআপ ফেচবুক চব আছে অকল টিকটক নাই টিকটক নহ'লে মই কেনেকৈ থাকিম আৰে ভাই শুন টিকটকটো হৈছিলে দুদিনীয়া বস্তু যোনটো মানে খন্তেকীয়া প্ৰেম বুলি ক'ব লাগিব তহঁতক ক'বলৈ গ'লে এনে কিছুমান আল্টু ফাল্টু বাল কামবোৰ কৰি আছিলে তাত সোমাই আৰু এতিয়া আহি পেলাই ঘৰখনৰ মাথাবোৰ খাই আছ তহঁত বন্ধুসকল এইকেইটা ভিডিঅ' কাৰণ মই বেছিকৈ নকৰোঁ আৰু এইকেইটা ভিডিঅ' কৰি জানো কিবা লাভ আছে কাৰণ ইহঁতৰ মগজত মাল বোলা কোনো বস্তুটো নাই যদি মাল বোলা বস্তুটো থাকিলে হয় দুদিনীয়া প্ৰেমটোক লৈ ইমান আবল তাবল গলকে নাথাকিলে হয় কিন্তু বন্ধুসকল এতিয়া মই আৰু এজন ব্যক্তিৰ ওপৰত কথা পাতিম যিজন ব্যক্তিৰ ওপৰত মই কালি এটা ভিডিঅ' বনাইছিলোঁ আৰু সি আজি আৰু এটা ভিডিঅ' এৰিছে যে অসমৰ ডেকা মিষ্টাৰ ৰাজা বিকাশ আমি যিসকল ইউটিউবাৰ আছে মানে লগতে আমিও আছে যিসকলে ৰোষ্ট কৰে তেওঁলোকৰ বোলে এতিয়া মাথা ক'ত মাৰিব তেওঁলোকে কি কৰিব কাৰ ভিডিঅ' বনাব আৰে ভাই মই তোক কৈছোঁ কোন ৰোষ্টা হ'লে ধৰক টিকটকবিলাক আমি ৰোষ্ট অকল টিকটক কৰিবলৈ কিবা কথা আছে নেকি ৰোষ্ট কৰিলে বহুত জেগা আছে আমি তহঁতৰ টিকটকৰ ৰোষ্ট কৰাৰ কাৰণ এটা হৈছে তহঁতৰ টিকটকত নিজে এইবোৰ বেছি কৰি থাকো আৰু সেইবাবে সকলোৱে তহঁতৰ টিকটকবিলাকৰ ৰোষ্ট কৰে অকল টিকটক আছে বুলি আমি ৰোষ্ট কৰাটো মানে কৰিবলৈ আৰম্ভ কৰিছিলোঁ সেইটো নহয় আমি অন্য বেলেগ কামতো ৰোষ্ট কৰিব পাৰোঁ গতিকে কথাবোৰ কওঁতে মই ভালকৈ চালি জাৰি কবি আৰু তোৰ নিচিনা মকেটোক মই কি ক'ম জানো তই এটা হিজিৰা হয় আৰু হিজিৰা হৈ কাৰণে এনেকুৱা আলবাল কামবোৰ কৰি আছ কালি পক্ষী কি কৈ আছিল তই মই দেশ ভক্তিৰ কাৰণে টিকটক আনইনষ্টল কৰি দিম কিন্তু এতিয়া টিকটকটো বেণ্ড হোৱাৰ পিছত তই কিবলগীয়া আছ যে ইউটিউবাৰসকলৰ পেট মৰি ইউটিউবাৰবিলাক আলমৰি বালমৰি কিন্তু এইবোৰ কথা আগতে অকণমানলৈ ভাবি চাবি কাৰণ এইবোৰ কথাৰ মাজত আমাৰ মনবিলাক সোমাই আছে কাৰণ আমি এজন মানুহ হয় আমি ফাৰ্ষ্ট এজন মানুহ তাৰপিছত এজন ৰোষ্টাৰ হয় গতিকে কথাবোৰ কওঁতে মই ভাবি মেলি চাবি ইউটিউব নহ'লে ভাত খাব পাৰিম আৰু আমি তহঁতে ক'লি দিয়ে তহঁতে এতিয়া ইউটিউব নহ'লে ভাত ক'ৰ পৰা খাবি মায়ে তোক কৈছোঁ শুন আমাৰ চেনেলটো এতিয়ালৈকে মনিটাইজেশ্যনে কৰিব পৰা নাই তই ক'ত টকা খোৱা কথা ক'বলৈ আহিছোঁ গতিকে কথাবোৰ কওঁতে মই চালি জাৰি কবি তোক আৰু ইমানেই ক'লোঁ নমস্কাৰ আজি টিকটক অলৰেডি ব্ৰেণ্ড অল ক্লজ একো নাই ভাৰত চৰকাৰে যিটো কৈছে ভালভাৱে কৈছে কিন্তু টেলেণ্ট বাঢ়ি হৈছিলে টিকটকত বেছিকৈ গোটেই ইণ্ডিয়াত টেলেণ্ট বাঢ়ি হৈছিলে কিছুমানে ভিজদামি কৈছিলে তাক লৈ মন্তব্য নকৰোঁ কিন্তু টিকটকক আজি এছামে এনেকুৱা বেয়াকৈ হাঁহি আছে টিকটক কৰাসকলক লৈ ফেচবুকত ইউটিউবত আবে তহঁতক সুধোঁ মই একেলা তহঁতক অপেন সুধিছোঁ কোনটো মাইকে লালে কোনজনী ছোৱালীয়ে টিকটক কৰা নাছিলি মোক ক'ব পাৰিবি অপেন ক'ব পাৰিবি হা কোনজনীয়ে কোৱা নাছিলি প্ৰত্যেকজনে টিকটক কৈছে এটা হ'লেও কিন্তু ফালিব নোৱাৰিলি কিন্তু আজি ফেচবুকত মেম' বনাই আল বনাই কেলা এই হাঁহাৰ ৰিয়েক্টটো আজি কেলা টিকটকক বিদায় দিছোঁ হা কি মানে এইবিলাক আলৰ ফটো লগাইছ বালৰ ফটো লগাইছ
তহঁতে কঞ্চা হিলাই আছ কেলা ফেচবুকত বে কঞ্চা হিলাই আছ ফেচবুকত হাঁহিব পাই আছ কেলা লোক ফটোখন আনি কেলা হাঁহাৰ ৰিয়েক্টটো দেখাই আছ হয় নহয় টিকটক গ'ল কোনটোৱে টিকটক কৰা নাছিলি কেলা আৰু বিশেষকৈ কওঁ এতিয়া ইউটিউবাৰ মেইন ৰষ্টাৰ 3 জনৰ নাম লৈছোঁ কেলা অসমৰ ডেকা মিষ্টাৰ ৰাজা আৰু বিকাশ আমিন তুমি এতিয়া কোনখন বিলত যাবা কেলা মাছ ধৰিবলৈ অসমৰ ডেকা চশমা পিন্ধি ল'বি এবাৰ মিষ্টাৰ ৰাজা কিলকিলি বাৰত তই কেলা আৰু কি মিষ্টাৰ আজি কি অসমৰ ডেকা হাঁহিছিলি কেলা টিকটক লোৱা আজি তই কৰা নাছিলি নেকি টিকটক হা তই কৰা নাছিলি ইউটিউবাৰ এতিয়া কি কাক ৰ'জ কৰিবি কেলা হা কা ফটো আনি ৰ'জ কৰিবি কা ভিডিঅ' আনি ৰ'জ কৰিবি কেলা বিকাশ আমিনটো কেলা গোটেইডাল চেচেই কেলা আৰু যে ফেচবুকত কেলা ই মেমো বনাই আল চাল বনাই কেলা হিলাই আছ টিকটকাৰসকলক কেলা ডাউন দি আছ তহঁতে কঞ্চা হিলাই আছ কেলা চেট হা কঞ্চা হিলাই আছ ফেচবুকত মেমোটো বাহিৰে আৰু পাৰ নেকি গতিকে বন্ধুসকল ইহঁতক জানো কৈ কিবা লাভ আছে গতিকে মই ইহঁতক আৰু একো নকয় ইয়াতে আমাৰ আজি ভিডিঅ'টো সমাপ্ত কৰিব লাগিব গতিকে বন্ধুসকল যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেনে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু কাষত থকা ঘণ্টা বাটন দবাই দিব যদিহে আমি কেতিয়াবা নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনাৰ মোবাইলটো ঘণ্টা বাজি যাব গতিকে বন্ধুসকল আজিলৈ এৰিলোঁ ধন্যবাদ জয় আই অসম কিন্তু বন্ধুসকল যোৱাৰ আগতে অতীতত ঘটি যোৱা এটা টিকটক ভিডিঅ' চাই লওঁ নে কি কোৱা